নাৱেৰে নদী পাৰ হোৱা আৰু নাৱৰীয়াই বঠা মাৰি নাও চলাই যোৱা অতীতৰ সময়ত এনে দৃশ্য সাধাৰণ কথা। সময়ৰ সোঁতত লাহে লাহে এনে দৃশ্য হেৰাই যাবলৈ ধৰিছে যদিও তেলপানী ঘাটত আজিও দেখা যায় তেনে এক পৰিৱেশ। সুদীৰ্ঘ 20টা বছৰে যাত্ৰীক নদী পাৰ কৰাই আহিছে নাৱৰীয়া অজিত সোণোৱালে। জীৱনৰ 20টা বছৰ পাৰ হ'ল নদীৰ পাৰতেই। ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টি আৰু টিংখাং সমষ্টিৰ সীমামূৰীয়া তেলপানী ঘাটৰ বুঢ়ীদিহিং নদীত নিতৌ নাও চলাই আহিছে অজিত সোণোৱালে। নাও চলাই পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে এইজন ব্যক্তিয়ে। মোৰ নাম শ্ৰী অজিত সোণোৱাল। মই আজি প্ৰায় 2000 চনৰ পৰা এই তেলপানী ঘাটটো মানৱ সেৱা কৰি আছোঁ আৰু যিমান পৰিমাণ কৰিম বুলি ভাবি আছোঁ ৰাইজৰ সহায়। মই বাইক মানুহ 30 টকা লওঁ, খালী মানুহ 10 টকা, চাইকেল মানুহ 10 টকা লওঁ। সুখী, বহুত সুখী। মই আবেলি ৰাতিপুৱা 5টাত খোলোঁ আৰু আবেলি 6টাত বন্ধ কৰোঁ। এইপিনি এতিয়া দুই পাই হৈছে বুলি ক'ব লাগিব। তেলপানী অঞ্চলৰ মানুহ আৰু এইফালে লেঙেৰীয়া আঘোণীবাৰী অঞ্চলৰ মানুহ প্ৰায় অহা যোৱা হৈ চলি থাকে। আচলতে তেলপানী ঘাটত দলং নোহোৱাৰ বাবে আজিও এনেদৰে নাও চলায় অজিত সোণোৱালে।